ও মা এইবিলাক কি হৈছে হাতুৰি চাতুৰি লৈ কি কৰা যায় ও মা কি কৰিলে এভৰিৱান পুনৰ আহিলো আপোনালোকৰ ওচৰলৈ মই পূজাই আমাৰ ইউটিউব চেনেললৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনালো আৰু এতিয়া মুখখন চাব নালাগে মই তামোলে খাই দিলো ৰাতিপুৱাই একদম পুৰা লাল কি হ'ল আজি কিন্তু এটা কথাৰ কাৰণে দেই আজি মানে সূৰ্যটো নাজানো কোনফালে উদয় হৈছিলে তেখেতে ৰাতিপুৱা শুই উঠি গা ধুই লৈছে ভাবিছে আৰু মোক নহলে কথা শুনাব ভিডিঅ'ত দেখাব এটো কাৰণে আগে ভাগে গা ধুই লৈছে আৰু এতিয়া সময় হৈছে 10:30 বাজিলে আমাৰ খোৱা বোৱা চাফ চিকুণ সকলো কাম মোৰ হৈ গৈছে বৰ্তমান খালি ভাত বনাবলৈ আছো তো আজি ভাতৰ লগত ভাবিছো এটা ধুনীয়া ৰেচিপি আপোনালোকলৈ আগবঢ়াম তো ভিডিঅ'টো এতিয়া ষ্টাৰ্ট কৰিলো আৰু মই একদম তামোল চামোল খাই পুৰা ৰেডি ৰাতিপুৱাই আজি কি মন গ'ল নাজানো ৰাতিপুৱা মেগী খাইছিলোঁ মেগী খোৱাৰ পিছত পুৰা ধুনীয়াকৈ তামোল এখন চুবাই কিনে কাম কৰি আছিলোঁ ইমান সময় আৰু মই মোৰ বেকগ্ৰাউণ্ডটো দেখিব পাৰিছে চাগে মই আপোনালোকক এটা বস্তু দেখাম বুলি ভাবিছোঁ আজিৰ ভিডিঅ'টোত তো আহকচোন অকণমান ডেক'ৰেশ্যন কৰিছিলোঁ মানে আমি নতুনকৈ এইটো ঘৰত আহিছোঁ ন তো সেইটো কাৰণে ইমানবিলাক মোৰ মতেৰে সজাই লোৱা হোৱা নাছিলে ইমান দিনে কালি তেওঁক লাগি মানে বহুতখিনি কাম কৰাই লৈছোঁ আৰু তো বলক তেন্তে আপোনালোকক অকণমান দেখাই লওঁ কি কৰিছোঁ মই কেনেকৈ ডেক'ৰেশ্যন কৰোঁ মোৰ মিনি বেডৰুমটো এয়া মই বেডৰ ওচৰত এনেকৈ সেইটো দেখিছেনে সেইটো মোৰ আইডিয়া কেনেকুৱা লাগিছে জনাবচোন দেই তাতো কৰিছিলোঁ বেডৰুমৰ পৰা ভিউটো চাওক কিমান ধুনীয়া এতিয়া বৰ্তমান এইবিলাক ৰোৱনীবিলাক বাটত বহি আছে এতিয়া ৰোৱনী লাগি আছে ইয়াতে বহুত ধুনীয়া পৰিৱেশ আৰু মানে মইতো বিচনাত বহি ইয়াৰ পৰা এনেকৈ চাই থাকোঁ ট্ৰেক্টৰ পুৰা হাল বাই থাকে তো মোৰ বেডৰ ওপৰৰ ডিজাইনটো কেনেকুৱা লাগিলে বাৰু জনাব দেই কমেণ্ট কৰি আৰু বৰ্তমান কামবিলাক হৈ গৈছে এতিয়া মই খালি ভাত বনাম তো ভাত বনাওঁতে মই কি ৰেচিপি বনাওঁ আজি আপোনালোকক দেখাম তেতিয়ালৈকে ভিডিঅ'টো আপোনালোকে চাই থাকিব লাগিব স্কিপ নকৰিব অকণমান মই এতিয়া বৰ্তমান ভাত বনাবলৈ আহিছোঁ এইফালে কণী আৰু আলু বইল হৈ আছে আৰু এইফালে চাহ উতলি আছে তেওঁক চাহ একাপ দি লওঁ ইয়াৰ মাজতে তাৰপিছত মই চাগে কণীৰ জোল বনাই দিম ৰাতিপুৱা মেগী বনাইছিলোঁ তাৰে অকণমান ৰখি গৈছিলে তো ইয়াৰ লগতে একাপ গাখীৰ চাহ দি দিওঁ মনটো অকণমান শান্তি পাব বলক দি আহোঁ কি কয় মই খুব ভাল পাব তো লওক চাই নাখায় নোখোৱা বোলে খোৱা অকলে তোমাৰ এই ৰাজত্ব এতিয়া তুমি মা এইবিলাক কি হৈছে হাতুৰি চাতুৰি লৈ কি কৰা যায় ও মা কি কৰিলে ঔটেঙাটো হাতুৰিতে মাৰিছে যে ও মাই গড আজি কি হ'ব মানে এইটো নিনজা টেকনিক ঔটেঙাটো ইমান মাৰিছে যে কিবা ফাংচন আছে নেকি নিনজা টেকনিক একদম ভয় নাখাব দেই আজি মানে আমি ঔটেঙাৰ এটা ৰেচিপিহে বনাম সেইটো কাৰণে ঔটেঙাটো কাটিব নোৱাৰে কাৰণে দেখিছে কিমান কষ্ট সেইকাৰণে লাইক এটা কৰি দিব আৰু কিমান কষ্ট ঔটেঙাটো কাটোতেই কিমান কষ্ট হৈছে হাতুৰি কটাৰী চব ল'ব লগা হৈছে এইয়া দেখিছেনে কিমান কষ্ট কিন্তু এইটোৰে আমি এটা সুন্দৰ ৰেচিপি বনাম সেইকাৰণে লাইক এটা কৰি দিব এতিয়া মোৰ কণী চব্জি বনাই চব হৈ গৈছে এতিয়া খালি মই ঔটেঙাৰ ৰেচিপিটো বনাব গৈ আছোঁ তো আহক তেন্তে চাই লওঁ কেনেকৈ বনাম এয়া মই ঔটেঙাৰ ৰেচিপি বনাবলৈ প্ৰথমতে কেৰাহীটোত তেল দি ল'লোঁ এতিয়া তেলখিনি গৰম হ'ব এৰি দিছোঁ আৰু চাওক ঔটেঙা আচলতে মই টক বনাবলৈ গৈ আছোঁ তো ঔটেঙা টক বনাবলৈ হ'লে লাগিব ঔটেঙাখিনি সৰু সৰুকৈ কাটি ল'ব এনেকৈ তাৰপিছত এয়া বিলাহীও মই তেনেকৈ কাটি লৈছোঁ আৰু এটা শুকান জলকীয়া আৰু কেইটামান সৰিয়হ এইখিনি আমি তেলত দিবৰ কাৰণে ৰাখিছোঁ আৰু অলপমান গুড় এয়া তেলখিনি গৰম হৈ গৈছে এতিয়া মই ইয়াতে শুকান জলকীয়া এটা আৰু সৰিয়হ কেইটামান দি দিছোঁ পুৰণা কাৰণে ফুটি গৈছে একদম এইটো অকণমান ভাজি ল'ব অকণমান আৰু এতিয়া মই ইয়াতে এয়া এইখিনি নিমখ হালধি দিব ৰাখিছোঁ আৰু এয়া এতিয়া মই ঔটেঙাখিনি ইয়াতে দি দিম লগতে বিলাহীখিনি ইয়াতে দি দিম এতিয়া অলপমান হালধি দিম
আৰু মই অকণমান এচিকুটমান নিমখ দিওঁ কিছুমানে নিদিলেও হ'ব মই দি দিছোঁ আৰু অলপমান এইখিনি অকণমান ফ্ৰাই কৰি থাকিব কিন্তু এটা কথা মনত ৰাখিব ঔটেঙা আৰু বিলাহীখিনি খুব ধুনীয়াকৈ ফ্ৰাই হ'ব লাগিব যদি অলপ কেঁচাতে পানী দি দিয়ে তেন্তে মানে পনীয়া পনীয়া লাগিব ইমান সোৱাদ নহ'ব পাৰে গতিকে অলপমান ভালকৈ ফ্ৰাই কৰি ল'ব ধুনীয়াকৈ ফ্ৰাই কৰি ল'ব লাগিব এতিয়া এইখিনি চাওকচোন অকণমান ফ্ৰাই হৈ গৈছে মানে অলপমান মেল্ট হৈ গৈছে বিলাহীটো তাৰপিছত আমি কি কৰিম এতিয়া ইয়াতে মিঠৈ এড কৰিম মিঠৈ এড কৰাৰ পিছত কিন্তু এইখিনি আৰু ভালকৈ ভাজিব লাগিব তো এতিয়া মিঠৈ এড কৰিম সোৱাদ অনুযায়ী কিমান মিঠা খাই ভাল পায় সিমান মিঠৈ এড কৰিব মিঠৈখিনি দিয়াৰ পিছতে চাবচোন যেনেকৈ আমি লাড়ু বনাওঁ তেনেকৈ এটা পাক আহিব এইখিনি তো সেই লাড়ু বনোৱাৰ নিচিনাকৈ ফ্ৰাই কৰি থাকিব লাগিব মিঠৈখিনি মই বেছি নিদিওঁ কাৰণ আমি চবে মানে টেঙা খাই ভাল পাওঁ অলপমান এতিয়া দেখিছে মিঠৈখিনি গলিবলৈ আৰম্ভ কৰিছে এয়া মিঠৈখিনি পূৰা গলি গৈছে এয়া খাব পাৰে এইবিলাক এয়া মিঠৈ লাগি গৈছে একদম মই অলপমান বেছিকৈ ইনষ্টাত পূৰা ভিডিঅ' বনাইছোঁ অকণমান ষ্টাইল কৰি লৈছোঁ দেখিছে মেকআপ চেকআপ অকণমান লগাই লৈছোঁ তাৰপাছত পূৰা ইনষ্টাত ভিডিঅ' বনালোঁ অকণমান আৰু ফটোজ উঠিছোঁ বহুত ভাল লাগিলে বলক ঔটেঙাখিনি মই গেছতে বহাই থৈ আহিছোঁ তেনেকৈ ফ্ৰাই কৰি আছোঁ চাওঁগৈচোন কি হৈছে চাওঁগৈ কিবা হৈছে চাওক এতিয়া কিন্তু আমাৰ ধুনীয়াকৈ পানী দিব পৰা অৱস্থা হৈ গৈছে আৰু ভালকৈ ফ্ৰাই হৈছে অকণমান বিলাহীৰ মানে কেঁচা গোন্ধটো যাব লাগে তেতিয়াহে টেষ্টি হয় হৈ গৈছে এতিয়া আমি পানী দিব পাৰিম ইয়াতে পানীটো ইমান দিব নালাগে অকণমান বেছি গোটাও কৰিব নালাগে তেনেকুৱা হ'লে আমি ৰাখি দিম ষ্টপ কৰি দিম ইমান বেছি গোটাও নকৰোঁ ইমান বেছি পনীয়াও কৰি নথওঁ অকণমান দি দিছোঁ এতিয়া উতলিব দিম ভালকৈ এইখিনি গেছৰ ফ্লেমটো হাই কৰি দিম এইখিনি উতলি থাকোঁ তেতিয়ালৈকে মই অলপমান টাটা বাই বাই আপোনালোকে ফুলবোৰ কেনেকৈ বাৰু যত্ন লয় মোক কমেণ্টত ক'বচোন মোৰ ফুলবিলাক অকণমান মানে চেহেৰাটো বেয়া হৈ গৈছে সেইটো কাৰণে ভাবিছোঁ অলপমান হেৰি কৰিম বুলি যত্ন ল'ম বুলি এই আমাৰ বিলাহী আৰু ঔটেঙাৰ টকখিনি হৈ গৈছে ইয়াতে আপোনালোকে শুকান বগৰী থাকিলেও দিব পাৰিব দেই বহুত টেষ্টি হয় মোৰ নাই কাৰণে মই দিব নোৱাৰিলোঁ এইটো হেৰিতে মই ৰাখি দিম আৰু এনেকুৱা জোলত খাই ভাল লাগে তেতিয়া হৈ গ'ল মোৰ আজিৰ ঔটেঙা আৰু বিলাহীৰ টক বনি ৰেডি হৈ গ'ল হয়তো এনেকৈ বনাই খাইছে আৰু বহুতেই হয়তো খোৱা নাই তো যিসকলে খোৱা নাই এবাৰ খাই চাবচোন কেনেকুৱা লাগে বহুত বেছি টেষ্টি হয় আৰু আপোনালোকে বনাই খালে নিশ্চয় মোক এটা কমেণ্ট কৰি জনাব কেনেকুৱা পালে তো আজিৰ মোৰ ৰেচিপি ইমানেই আছিলে বাকী আমি এতিয়া ভাত খাম আৰু ভাত খাই কৰি অকণমান ৰেষ্ট কৰিম তাৰপিছত কি কৰোঁ আপোনালোকক দেখাই থাকিম তো তেতিয়াহ'লে ভিডিঅ'টো কণ্টিনিউ কৰক এতিয়া বৰ্তমান আমি ভাত পানী খাই আজৰি হ'লোঁ তাৰপাছত মিষ্টাৰ যায় ডিউটিলৈ অলপমান কাম আছে বোলে তো মই ভাবিছোঁ মইনো কি কৰিম আৰু অকণমান ৰেষ্টে লওঁ অকণমান শুই লওঁ এতিয়া 3টা বাজেই মই কাপোৰ আনা এইবিলাক কামখিনি কৰি লৈছোঁ আবেলি কামখিনি তো ভাবিছোঁ অলপমান শুই লওঁ আৰু আজিৰ ভিডিঅ'টো তেনেকুৱা বিশেষ দেখাবলগীয়া হয়তো নাথাকিব আৰু তো ভাবিছোঁ ভিডিঅ'টো ইমানতেই সমাপ্ত কৰোঁ আজিৰ ভিডিঅ'টো আৰু তেনেকুৱা বিশেষ দেখাব লগা একো নাই তো লগ পাম তেন্তে পুনৰ এটা নতুন ভিডিঅ'ৰ সৈতে তেতিয়ালৈকে ভালে থাকক আৰু হাঁহি থাকক ভিডিঅ'টো চাই যদি ভাল লাগিলে তেন্তে প্লিজ লাইক এটা কৰি দিব আৰু কমেণ্ট কৰি জনাব দেই ৰেচিপিটোৰ কথা
তাৰপিছত আৰু যদি কোনোবা মোৰ চেনেলটো নতুনকৈ চাই আছে তেন্তে প্লিজ ছাবস্ক্ৰাইব কৰি যাব আৰু লগতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব যাতে মই দিয়া ভিডিঅ'ৰ সকলোবোৰ নটিফিকেশ্যন আপোনালোকে পাব পাৰে তো আহিছোঁ তেন্তে আজিলৈ বাই বাই লাভ ইউ অল